নমস্কাৰ, এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ। কিয়নো ছাত্ৰ নেতা কীৰ্তি কমল বৰাক গুলী হোৱা ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত। আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ আৰক্ষী অধীক্ষকৰ। ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ তৰফৰ পৰা আয়ুক্ত পৰ্যায়ৰ এক তদন্ত বিচৰা হৈছে। এই মুহূৰ্তত জনাই আছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ। ছাত্ৰ নেতা কীৰ্তি কমল বৰাক গুলী হোৱা ঘটনাৰ উত্তেজনা আৰু প্ৰতিক্ৰিয়া অব্যাহত থকা সময়তে ঘটনাৰে জড়িত এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰদীপ বনিয়া নামৰ আৰক্ষী বিষয়াজনক ৰিজাৰ্ভ ক্লজ কৰা হৈছে। আৰক্ষী সূত্ৰই জনোৱা মতে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ দিছে। আনহাতে অসম আৰক্ষীৰ ফেচবুক পেজতো এই কথা উল্লেখ কৰা হৈছে। এফালে অসম আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। লক্ষণীয় বিষয় যে বিভিন্ন দল সংগঠন আৰু ৰাইজৰ ব্যাপক প্ৰতিবাদৰ পিছত আৰক্ষীয়ে এজন বিষয়াৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছে। এই কথাই প্ৰমাণ কৰিছিলে যে নগাঁৱৰ ঘটনাত আৰক্ষীয়ে ইচ্ছাকৃতভাৱে ছাত্ৰ নেতাজনক গুলীয়াই ড্ৰাগছ সৰবৰাহকাৰী সজাবলৈ চেষ্টা কৰিছিল। জানিব পৰা মতে নগাঁৱত ছাত্ৰ নেতাজনক বিনা দোষত গুলী হোৱাৰ অপৰাধত উক্ত বিষয়াগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে নগাঁও আৰক্ষী অধীক্ষকে। ইতিমধ্যে দেওবাৰৰ পুৱাৰে পৰা নগাঁও চহৰ প্ৰতিবাদৰ ফলত উত্তাল হৈ পৰিছে। ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে শীৰ্ষ আৰক্ষী বিষয়া জি.পি. সিং নগাঁৱত উপস্থিত হৈছে। সমগ্ৰ দিশ চালি জাৰি চাই অসম আৰক্ষীৰ পৰাও আয়ুক্ত পৰ্যায়ৰ এক তদন্ত বিচৰা হৈছে। উল্লেখ্য যে এই ঘটনাৰ সৈতে জড়িত আৰক্ষী বিষয়াগৰাকীৰ ৰিজাৰ্ভ ক্লজ কৰাৰ পাছতো খাম কটা নাই প্ৰতিবাদ। ইফালে গুলীবিদ্ধ কীৰ্তি কমল বৰাৰ অস্ত্ৰোপচাৰৰ দিশা কৰা হৈছে GMCHত। শেহতীয়াকৈ তেওঁক কৰা স্বাস্থ্য পৰীক্ষাত তেওঁৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ। উল্লেখ্য যে শনিবাৰে নিশা নগাঁৱৰ কচলুখোৱাত ছাত্ৰ নেতা কীৰ্তি কমল বৰা এণ্টি নাৰ্কটিক স্কোৱাডৰ আৰক্ষী বিষয়াৰ গুলীত আহত হয়। পৰিয়ালৰ দাবী মতে শনিবাৰে সন্ধিয়া নগাঁও চহৰৰ মিলনপুৰত টিউচন কৰি অহাৰ পিছত কীৰ্তি কমল বৰাই ঘৰৰ পৰা অসুস্থ মাতৃৰ বাবে ঔষধ কিনিবলৈ মটৰ চাইকেলেৰে ওলাই গৈছিল। সেই সময়তে কচলুখোৱাৰ ৰাস ফিল্ডৰ ওচৰত অসামৰিক পোছাকত থকা কেইবাজনো আৰক্ষীয়ে এজন যুৱকক মাৰপিট কৰি থকা প্ৰত্যক্ষ কৰে। তেতিয়া কীৰ্তি কমল বৰাই মটৰ চাইকেলখন ৰখাই কৌতূহলবশতঃ আৰক্ষীৰ লোককেইজনক ঘটনাৰ কাৰণে সোধে। ইয়াতে ক্ষুণ্ণ হৈ অসামৰিক পোছাকত থকা আৰক্ষীৰ লোককেইজনে কীৰ্তি কমলক অশ্ৰাব্য গালিগালাজ কৰি মটৰ চাইকেলৰ পৰা টানি নমাই আনে। মটৰ চাইকেলৰ পৰা নমোৱাৰ পিছতে আৰক্ষীয়ে কীৰ্তি কমলৰ সোঁ ভৰিলৈ লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈ ঘটনাস্থলীতে বাগৰি পৰে ছাত্ৰ নেতা বৰাই। এই মুহূৰ্তত লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আহি আছে ক'ভিডৰ নতুন প্ৰট'কল। জনাই আছোঁ সেই গুৰুত্বপূৰ্ণ খবৰটো, ৰাজ্যত শিথিল হ'ব ক'ভিড প্ৰট'কল। ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰাই নিশা 11 বজাৰ পৰা জাৰি হোৱাৰ সম্ভাৱনা কাৰফিউ। পুনৰ আৰম্ভ হ'ব শিক্ষানুষ্ঠানসমূহত পাঠদান। অচিৰেই ৰাজ্য চৰকাৰে প্ৰকাশ কৰিব ক'ভিডৰ নতুন SOP। ৰাজ্যত এতিয়াও ক'ভিড সংক্ৰমণ হ্ৰাস পোৱা নাই।